হাই মই মামনি আজি আপোনালোকক নতুন ৰেচিপি দেখাম কোমোৰা আৰু হাঁহৰ মাংস আহক মই বনাও আপোনালোকে ভিডিওটো চাই থাকক আৰু মোক সাবস্ক্ৰাইব কৰক লাইক কৰক কমেন্ট কৰিব আহক এয়া হাঁহৰ মাংস এয়া পিঁয়াজ কাটি থৈছো এয়া আলু এয়া নহৰু আদা পেষ্টখিনি এখিনি জিৰা লং আছে ইয়াত মই অল মিক্স মছলা দিছো জিৰা গৰম মছলা মিট মছলা ৰেড চিলি আৰু এয়া কোমোৰাখিনি কেৰাহীটো গৰম হৈছে মই ইয়াত তেল দিম অলপ দেখিছে শুনিছানে পক্ষীৰ কলতান গছে বনে বতাহৰ ধেমালি আগলি বতাহে সৰালে চুপহি আলুখিনি অলপ গোল্ডেন কালাৰ হ'বলৈ দিয়ক যেটো মই অকন আলুটো ভাজি লৈছো যেটো কালাৰটো ৰংটো দেখিছে হৈ গল মই এতিয়া আলুটো কাঢ়ি দি আছো আলুটো মই কাঢ়ি দিছো আমি আলুটো ভাজি থৈ লৈছো এতিয়া আমি মাংসখিনি বহাই দিম আমি মাংসটো বহাই দিলো লাহেকে লৰাই দিম 2 মিনিটৰ কাৰণে মই ঢাকনা মাৰি দিম যেহেতু 2 মিনিট হৈ গল মই ঢাকনাখন খুলি দিছো ঢাকনাখন খুলি লৰাই দিম অলপ মই অলপ নিমখ দি দিম ইয়াত আপোনালোকে নিমখটো দিব পাৰিব সোৱাদ অনুযায়ী দিব মই নিমখ সোৱাদ অনুযায়ী দিম এতিয়া মই লৰাই দিছো অলপ ঢাকনা মাৰি দিছো 3 মিনিটৰ কাৰণে মই আপোনালোকক এটো দেখাব বিচাৰিছো যে হাঁহৰ মাংসটো মই কিয় এনেকৈ লৈছো যেহেতু দেখিছে হাঁহৰ পৰা কিমানখিনি পানী ওলাইছে ন এই পানীখিনি শুকুৱাই ল'ব লাগে যদি হাঁহ খাব এনেকৈ হাঁহটো পানী ওলাই থাকিলে আঞ্জাটো ইমান ভাল নহয় পানীটো যিমান পাৰে সিজাই পেলাই আপোনালোকে শুকুৱাই ল'ব তেতিয়া মাংসটো কুলা নহয় কিছুমানে হাঁহৰ মাংস বনাই কুলা হয় এনেকা কৰিলে হাঁহৰ মাংসটো কুলা নহয় এতিয়া মই ঢাকনাটো খুলি দিলো
দেখিছে এতিয়া মই মাংসটো কাঢ়ি দিম যিহেতু মাংসটো আমি কাঢ়ি ললো এতিয়া কেৰাহীটোত অকণমান তেল দিম বেছি নহয় অলপ তেল দিছো দেখিছে নহয় এইখিনি নহৰু আদা যিখিনি পেষ্ট আছে ন এইখিনি বনাই লৈছো মই এটো তেজপাত জলকীয়া পিয়াজ অল মিক্স মছলা আছে মই দিম খালি কেৰাহীটো অলপ গৰম হৈ ল'ব দিয়ক নহৰু আদা যিখিনি আছিল এয়া আৰু লগতে মই এইখিনি মিক্স কৰি দিম এতিয়া মিক্স কৰি দিম দি ভালকে লৰাই দিব মই লৰাই দিম ভালকে এতিয়া হালধি দিব মই চামুচ দিম সৰু চামুচ লৰাই লম দেখিছে নহয় এতিয়া এই পেষ্টটো দেখিছেনে কালাৰটো পেষ্টটো ধুনীয়া হৈছে আপোনালোকে এনেকৈ মিলাই ল'ব আৰু এতিয়া আমাৰ এইখিনি গৰম হৈ গ'ল ইয়াত আমি এতিয়া জিৰা লং থৈছিলোঁ গোটেইখিনি দি দিছোঁ লং আৰু জিৰা দিছোঁ ইয়াত তেজপাত আছিলে তেজপাতটো মই মাজেদি ফালি দিম যিহেতু দি অকণ লৰাই দিম আৰু জলকীয়া আছে জলকীয়াখিনি দি দিছোঁ পিঁয়াজ দি দিছোঁ অলপ ঢাকনা মাৰি দিম কোমোৰাটো সিজোতে বেছি সময় নালাগে অনলি 2 মিনিটৰ কাৰণে মই দিছোঁ ঢাকি এখন খুলি দিছোঁ বৰ্তমান খুলি দি এতিয়া মই আলু মাংসখিনি দি দিম এইখিনি দেখিলে মই ইয়াত অকণ পানী দি দিলোঁ পানী দি পেলাই চুপ কৰি দিলোঁ এতিয়া মই আলুখিনি দি দিছোঁ তাৰপিছত এইখিনি মই ভাজি থৈছিলোঁ ন মাংস এইখিনি মই দি দিম এতিয়া দি ভালকৈ লৰাই দিম দি ভালকৈ লৰাই দিব মই ভালকৈ লৰাই দিছোঁ যিহেতু মই 5 মিনিটৰ কাৰণে ঢাকি দিম অকল 5 মিনিটৰ কাৰণে ঢাকি দিছোঁ দেখিছা লৰাই দিছোঁ মই এতিয়া মই মছলাখিনি দি দিম যিহেতু এইখিনি মছলা মই দেখিছিলোঁ পেষ্ট বনাই থৈছিলোঁ যিহেতু তাত অলপ পানী দি দিছোঁ পানী দি এতিয়া মই দি দিম দি ভালকৈ লৰাই দিব হাঁহ
হাঁহৰ মাংস কোলা হ'লে ভাল নালাগে ন এই কালাৰটো আপোনালোকে চাওক কেনেকুৱা পাইছে বহুতে হাঁহৰ মাংস বনালে কোলা হয় কিন্তু এইটো কালাৰ আপুনি কেনেকুৱা পাইছে অকণমান মছলাটো মই মাংসত সোমাবলৈ দিম মিলাই ল'ব মাংস এতিয়া মই 2 মিনিটৰ কাৰণে অনলি 2 মিনিটৰ কাৰণে মই ঢাকি দিছোঁ আৰু গেছটো অলপ মই কমাই দিম এতিয়া মাংসখিনি হ'বলৈ দিম অলপ হোৱাৰ পিছত আপোনালোকক মই দেখাম আৰু 2 মিনিটৰ কাৰণে মই ঢাকি দিছোঁ আপোনালোকে চাই থাকক মই দি আছোঁ যিহেতু মই ঢাকনা খুলি দিলোঁ খুলি দি এতিয়া এই দেখিছে নহয় মাংসটো হৈছেহি ন এতিয়া মই অকণমান পানী দিম মাংসটোত দেখিছেনে হাঁহৰ মাংসটো কোলা হোৱা নাইকিয়া কোমোৰা আৰু হাঁহৰ মাংস খাই বিশেষকৈ আমাৰ অসমীয়া মানুহে বেছি ভাল পায় অকণমান পানী দিছোঁ আৰু অকণমান দিম মই পানী নিজৰ জোখমতে পানীখিনি দি ল'ব পানী ইমানো বেছিকৈ নিদিব খালি মছলাটো ৰাখিব আৰু কিছুমানে যদি জোল খায় ন তেতিয়াহ'লে ধৰক পানীটো দিব পাৰে মোৰ ইমান জোল ভাল নালাগে চ' মই গ্ৰেভি টাইপত ৰাখিম সেইটো কাৰণে আৰু যিহেতু ৰাইচ কেনেকুৱা দেখিছে মাংসটো মোৰতো দেখি খাওঁ লাগিছে ভোক সোনকালে লাগিছে যিহেতু আমাৰ মাংসটো হৈ গৈছে দেখিছে কালাৰ দেখিছে আৰু এতিয়া মোৰ মাংস হৈ গ'ল মই গেছ অফ কৰি দিম আৰু মই আপোনালোকক খাই পেলাই জনাম যে কেনেকুৱা হৈছে হৈ গ'ল মই গেছ অফ কৰি দিছোঁ এতিয়া চ' আপোনালোকে 2 মিনিট ৱেইট কৰক যিহেতু আমাৰ এইটো মাংসটো দেখিছে ন কালাৰটো কেনেকুৱা পাইছে দেখিছে যিহেতু কিছুমানে বনালে বহুত মানুহে বনালে হাঁহৰ মাংসটো কোলা হয় কিন্তু এতিয়া মই কোৱা পদ্ধতিৰে আপোনালোকে বনাব কেতিয়াও কোলা নহয় আৰু কিছুমানে কয় হাঁহৰ মাংস খালে পুৰণা বেমাৰ উকায় এইটো অৱস্থাত আপোনালোকে কেনেকৈ কৰি খাব পাৰে তেতিয়া কোনো প্ৰব্লেম নাথাকে আৰু দ্বিতীয় কথা কি ডায়েবেটিক্স মানুহেও খাব পাৰিব প্ৰথমে মাংসটো অকণ সিজাই ল'ব সিজাই লৈ পেলাই পানীটো পেলাই দিব দি পেলাই তাৰপিছত বনাই পেলাই খাব পাৰিব আৰু এতিয়া মই অলপ খাই টেষ্ট কৰি দেখাই আছোঁ যিহেতু বহুত ভাল হৈছে আপোনালোকৰ ঘৰত এনেকৈ বনাব আৰু মই মামনি মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট দিব আৰু আপোনালোকে এনেকৈ বনাব আজিলৈ আহিছোঁ বাই